নমস্কাৰ, সকলোকে হোম কুক পেৰাডাইজলৈ স্বাগতম জনাই আজিৰ মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। আজি মই দুখন ৰেচিপি দেখুৱাবলৈ লৈছোঁ। প্ৰথম ৰেচিপিটো হৈছে জিকা আলু বিলাহীৰে মাছৰ আঠখৰীয়া। তাৰ বাবে এয়া মই জিকা আলু বিলাহী এটা পিঁয়াজ কেইটামান জলকীয়া এটুকুৰা আদা আৰু নহৰু লৈছোঁ। এয়া প্ৰথমেই মই আদা নহৰু পিঁয়াজৰ লগত এচামুচ গোটা জিৰা আৰু ধনিয়া পেষ্ট কৰি ল'ম। কেৰাহীত মিঠাতেল গৰম কৰি প্ৰথমে মাছ কেইডোখৰ ভাজি ল'লোঁ। এতিয়া ঢাকি যোৱা মাছৰ তেলতে এখিলা তেজপাত আৰু পিঁয়াজ দি পেষ্ট কৰি লোৱা মছলাখিনি ভাজি লওঁ। মছলাখিনি ধুনীয়াকৈ ভজা হ'লে কাটি থোৱা বিলাহীটো দিম আৰু লগতে আন্দাজমতে নিমখ আৰু হালধি দিম। মছলাখিনি ধুনীয়াকৈ ভাজি ল'ম আৰু এতিয়া এই মছলাখিনি ভজা হোৱাৰ লগে লগে অকণমান মচুৰ দাইল মই অকণমান সময় তিয়াই থৈছিলোঁ। সেই মচুৰ দাইলখিনি এই মছলাখিনিৰ লগত অলপ সময় ভাজি ল'ম। মচুৰ দাইল আৰু মছলাখিনি ভজা হ'লে তাতে মই কুটি থোৱা জিকা আৰু আলুখিনি ঢালি দিম। জিকা আলুৰ সৈতে ধুনীয়াকৈ দাইল আৰু মছলাখিনি অলপ সময় ভাজি জিকা আৰু আলুখিনি সিজিবৰ বাবে অলপ সময় ঢাকি দিলোঁ। এতিয়া চাওক, এয়া ধুনীয়াকৈ সিজিলে। এতিয়া মই আন্দাজমতে গৰম পানী দিম আৰু লগতে মাছ কেইডোখৰ দি উতলিবলৈ দিম। এই আঞ্জাখন উতলি আহিলে আৰু আঞ্জাখন খাবলৈ সম্পূৰ্ণ প্ৰস্তুত হ'ল। ছেকেণ্ড ৰেচিপিটোৰ বাবে এয়া মই লৈছোঁ মাছৰ পেটু আৰু তেল আৰু বেঙেনা, লগত লৈছোঁ পিঁয়াজ আদা নহৰু আৰু জলকীয়া। এতিয়া প্ৰথমে এখিলা তেজপাত পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি প্ৰথমতে দি অলপ সময় ভাজি ল'ম। ধুনীয়াকৈ ভজা হ'লে এতিয়া ইয়াত মই কুটি থোৱা বেঙেনাখিনি দিম আৰু লগতে নিমখ আৰু হালধি দিম। নিমখ হালধিৰে সৈতে বেঙেনাখিনি অলপ সময় ভাজি ল'ম। বেঙেনাখিনি অলপ ভজা হ'লে মাছৰ তেল আৰু পেটুখিনি দি আকৌ অলপ সময় ভাজিম। গেছৰ ফ্লেমটো মিডিয়াম কৰি থৈ মাছৰ পেটুখিনি বেঙেনাৰে সৈতে ধুনীয়াকৈ ভাজিম। প্ৰায় 5 মিনিটমান সময় ভজা হ'ল। এতিয়া চাওক তেলখিনি কেনেকৈ ওলাই আহিছে। ধুনীয়াকৈ বেঙেনাখিনি ভাজ খালে মাছৰ পেটুৰ লগত আৰু এই মাছৰ পেটু ভজাখন সম্পূৰ্ণ সাজু। এই ৰেচিপিটো আপোনালোকে বনাই খাব আৰু কেনে পায় মোক নিশ্চয় জনাব। ধন্যবাদ।